শিল্পা, তুমি হাতেৰে চুই প্ৰত্যেকটো বস্তু ক'ব পাৰিব লাগিব যে এইটো কি বস্তু, হয় নাই? মই কালি তোমাক এইকেইটা বস্তু দেখাইছিলোঁ, কেইটামান বস্তু। তোমালোকে হাতেৰে চুইয়ে ক'ব পাৰিব লাগিব। কাঠৰ বস্তু বনাই লুইত বেলে তোমালোকক শিক্ষা দিবলৈ চেষ্টা কৰিছিল, হয় নাই? গতিকে আমিও কিছুমান কাঠৰ TLM বনাই তোমালোকৰ নিচিনা ল'ৰা ছোৱালীবিলাকক শিক্ষা দিবলৈ আমিও চেষ্টা কৰি আহিছোঁ। গতিকে মই তোমাৰ হাতত এটা বস্তু দিছোঁ, গম পাইছানে? বস্তুটোৰ মই নাম নকওঁ, কিন্তু তুমি ক'ব পাৰিব লাগিব। মই কালি তোমাক দেখাইছিলোঁ যে বস্তুটো কি বস্তু, আৰু তুমি এতিয়া কোৱাচোন, সেইটো তুমি কাঠৰ এটা বস্তু তোমাৰ হাতত আছে, সেই বস্তুটো কি বস্তু? আৰু কোৱাচোন বাৰু সেইটো কি বস্তু বাৰু? ইয়াত লাভ চিন এটা আছে, হয়, আৰু এইটো কাৰ হয়? হয়, হয় নেকি? এইটো লভ চিন বুলি তুমি গম পালা? পালোঁ। হা, সেইটো লভ চিন হয় নাই? এইটো তোমাৰ লভ চিনটো তুমি হাতেৰে চুওঁতেই গম পাব লাগিব, হয় নাই? গতিকে প্ৰত্যেকটো বস্তু টাচ কৰিবা, আৰু যিকোনো বস্তু টাচ কৰিলে তুমি গম পাবা যে এইটো কি বস্তু, হয় নাই? চুই চাবা, বুজি পালা? ঠিক আছে। আৰু এটা বস্তু আমি দিম, সেই বস্তুটো ক'বাচোন তুমি। এইটো লোৱাচোন। এইটো কি বস্তু কোৱা? এইটো বগলী। বগলী চৰাই। বা পাৰিছে ন? বগলী চৰাই মানে মাকজনীয়ে পোৱালিটোক আহাৰ খুৱাইছে। আহাৰ খুৱাই আছে। ঠিক আছে দিয়া, পাৰিছে ন? আৰু এটা মই বস্তু দিম তোমাৰ হাতত দেই, তুমি ক'বাচোন এইটো কি বস্তু? এইটো গড়। গড়। আমাৰ কাজিৰঙা বিখ্যাত এশিঙীয়া গড়, হয় নাই? এইটো তুমি কাঠেৰে চুওঁতেই গম পাব লাগিব। কাঠৰ হ'লেও তুমি তেতিয়া জীৱ জন্তুৰ ওচৰলৈ যাবলৈ অলপ দিগদাৰ আছে, হয় নাই? আমি নোৱাৰোঁ। গতিকে কাঠৰ এইটো কি? এশিঙীয়া গড়, হয়? হা, গম পাইছা? গড়টোৰ এতিয়া বিৱৰণ তুমি হাতেৰে চুওঁতেই গম পাই গৈছা, হয় নাই? এশিঙীয়া এটা গড়, হয় নাই? গড়ৰ নেগুৰ আছে 4ডাল, 4টা ভৰি আছে, এডাল নেগুৰ আছে, হয় নাই? কাণ দুখন আছে, আৰু এটা খৰ্গ আছে। ঠিক আছে। আৰু এটা বস্তু দিম তেতিয়া তোমাক, সেইটো মোক ক'ব পাৰিব লাগিব। এইটো লোৱা।